কলেজৰ পৰা আহি মানে অলপ ৰেষ্ট লৈছিলোঁ। ৰেষ্ট মানে কিবা অলপ মানে লিখা কাম আছে, ত' লিখা কামখিনি অলপ কৰিছিলোঁ। কৰি থাকোঁতে মানে মোৰ তাত এটা ফোন আহিল, চালোঁ যে সমীৰণ দাই ফোন কৰিছে। ত' সমীৰণ দাই ফোন কৰাৰ কাৰণটো হ'ল যে বিকাশ যাত্ৰাটো ৰিলিফ দি আছে, চ' আজি মানে কুৰত অলপ ৰিলিফ দিব আহিব, চ' তাকে মোক ফোন কৰিলে। চ' আহি লওক সিহঁত, তাৰপিছত আমি একেলগে যাই পেলাই দেখাই আছোঁ। তো এইটোৱে ৰাস্তা আছিলে সেইদিনা যে মাথাউৰিটো ভাঙা বুলি কৈছিলোঁ। এতিয়া মানে এইটো ৰাস্তাৰ কাম চলি আছে ৰাস্তাটো বনাবলৈ, আৰু ইফালে মানে এখন খাকো দি দিছে মানে অহা যোৱা কৰিব পৰাৰ কাৰণে। আৰু আমি এতিয়া আহি পাইছোঁ দৰং ডিষ্ট্ৰিক্ট কুৰুৱা। এইখিনি ঠাইৰ নাম হ'ল কুৰুৱা। আৰু কেইদিনমান আগতে আৰু আমি এতিয়া বৰ্তমান আহি পাইছোঁ দৰং ডিষ্ট্ৰিক্টৰ ঠাইৰ নাম হ'ল কুৰুৱা। আমি এনেকৈ নলবাৰী হৈ পানী কমি ৰবা অকণমান পানী কমি এইফালে আপোনাক এইটো দেখা একদম ইমান ডাঙৰ ৰাস্তা যাব, যিটো লেভেলত যাতে পানী আহিছে আপোনালোকে ভাবি চাওক। কাৰণ ইমান ডাঙৰ ৰাস্তা এটা, ব্লক দিয়া ৰাস্তা এটা, এনেকৈ ভাঙি এতিয়া পানী কোনফালে পানী মানে এইটো চাইডেদি এনেকৈ তলেদি মানে এইটো পুখুৰীটো মানে খালী আছিল হা, খালী থাকোঁতে মানে তলেদি লৈ গৈছে পানীটো, এনেকৈ ভাঙিছে। ইমান ভয়াৱহ দুৰ্ঘটনা হৈছে। ৰাস্তাটো তেখেতৰ নেতৃত্বত মানে এই ৰাস্তাটো বনোৱা হৈছে। এইখিনিতে বনাইছে। আমি এতিয়া এই ৰাস্তাটো ভাঙাৰ পিছত এই ৰাস্তাটো এইদিনতে বনোৱা ওলাইছে। আৰু সেই ৰাস্তাটো আপোনালোকে দেখা পালে, এই ৰাস্তাটো মই দেখাই আহিলোঁ। সেই ৰাস্তাটো ভাঙাৰ পিছত এই ৰাস্তাটো এইদিনতে বনাই পেলাই ওলাইছে। কাৰণ এই ৰাস্তাটো যদি নহয়, এইফালে যিমানখিনি মানুহ আছে গুৱাহাটীত যোৱা অহা যোৱা কৰা ৰাস্তা একমাত্ৰ এইটো, নহ'লে বহুত দূৰ এটা বিল্ডিং থেকে এইখিনি ঘূৰি আহিব লাগে ন। অৱস্থা একেবাৰে বেয়া, গোটেই পানীত সমীৰণ দা, কেনেকুৱা পৰিস্থিতি? এতিয়া কেনেকুৱা ৰিলিফ, কেনেকুৱা বিলাই আছে? ঠিকে নে? ধুনীয়া বিলাই আছে। অঁ, নন্দা কিবা কোৱা? এইটো পদক্ষেপটো কেনেকুৱা লাগিছে বিকাশ দা? ধুনীয়া নে? বঢ়িয়া। আৰু ৰাস্তাটো যাতে সোনকালে হৈ যাওক নে কি? কেনেকুৱা গ'ল? বাপৰে বহুত খামি জামি একদম মিলালো, এইখিনি ভাল লাগিল। গোটেইখিনি হ'ল নে? হৈ গ'ল, আৰু অলপমান বাকী আছে, এইখিনি আগত যাই ক'ৰবাত দি দিম। অ'কে, ঠিক আছে। আজি দিয়া, বাই বাই। লগ পাম। মানে কালি আমাৰ ৰিলিফখিনি বিলোৱা হৈ গ'ল। মানে মোৰ মানে অলপ কালিৰ পৰা মানে ৰিলিফ দি অহাৰ পিছৰ পৰা অলপ মানে জ্বৰ লাগি আছে। কাৰণ যোৱাকালি মানে কলেজত যাওঁতে বৰষুণৰ দিনত ভিজিলোঁ, চ' জ্বৰ উঠিলে মানে ৰাতি অলপ জ্বৰ উঠিছিল, চৰ্দি লাগিছিল। এতিয়া অলপ ভাল পাইছোঁ। চ' ভিডিঅ'টো এনে জাষ্ট নৰ্মেল আপোনালোকক অলপ দিবলৈ চেষ্টা কৰিলোঁ। মানে বিকাশ দাই যিটো চাৰি বিলাই আছে, বিকাশ দাই বেলেগ বেলেগ জেগাতো দিছে, চ' এইবাৰ এনেকুৱাকৈ কুৰুৱাটো দিলে। চ' ভাল লাগিল অহাৰ কাৰণে, আৰু বিজেকে দাহঁতকো লগ পালোঁ বহুত দিন মূৰত। চ' ভিডিঅ' এইখিনি আছিল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি থৈ দিব। লগ পাম আকৌ নেক্সট ব্লগত। তেতিয়ালৈকে বাই বাই।